পুনৰবাৰ সকলোলৈকে আগন্তুক ভোগালী বিহুৰ হিয়া পৰা সুলভ যাচিছোঁ। আহি থকা দিনবোৰ। বৰ্তমান আমি ভোগালী মেলা চাবলৈ গৈ আছোঁ আৰু মোৰ লগত আছে বিনোদ চেত্ৰী আৰু মোৰ লগত আৰু এজন আছে ভীম বাহাদুৰ থাপা আৰু আমি গৈ আছোঁ এয়া ভোগালী মেলা 2024 গেটখন পালোহি। এয়া আমাৰ জোৱানসকল ফটো উঠি আছে। আমাৰ কামাণ্ডো জোৱানকেইটা আছে ইয়াত এবাৰ ফটো তুলি আছে এখন গেট। ইয়াৰ পৰা ভিতৰলৈ যাব লাগিব আৰু ইয়াত যিমানখিনি আছে চব পুলিচ পুলিচৰ ফেমিলিয়ে দেখি পাব ইয়াত। আৰু ইয়াত মেলা চলি আছে। আমাৰ ইয়াত প্ৰগ্ৰাম চলিব, ডান্স চান্স চলি আছে বৰ্তমান, চাই থাকক। প্ৰায় প্ৰতিটো সময়ত অসম আৰক্ষীৰ বিষয়া আৰু জোৱানে নিজৰ পৰিয়াল তথা আত্মীয়ৰ পৰা দূৰত থাকি নিজৰ কৰ্তব্য সম্পাদন কৰি আহিছে, যাৰ বাবে বিভিন্ন উৎসৱ পাৰ্বণৰ পৰা আৰক্ষীৰ লোকসকল বিৰত। কৰ্তব্যৰ খাতিৰত নিয়োজিত হৈ থকা এই বিষয়া আৰু জোৱানক খন্তেকৰ বাবে সুকীয়া আনন্দ দিবৰ বাবে আয়োজন কৰা তথা পৰিয়ালৰ কথা চিন্তা কৰি আয়োজন কৰা ভোগালী মেলাৰ বাবে অসম আৰক্ষী গৃহিণী কল্যাণ সংস্থাৰ সন্মানীয় সভাপতি ডক্টৰ অনামিকা সিং ডাঙৰীয়ানীক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাৰ বাবে আজি এই অনুষ্ঠানটিৰ জৰিয়তে অসম আৰক্ষীৰ প্ৰতিটো পৰিয়াল একগোট হৈ এটি সুন্দৰ সন্ধ্যা উপভোগ কৰিবলৈ পাব।
আমি গোৱালপাৰা লোকবাদ্যৰ দলটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু উত্তৰ কামনা কৰিছোঁ। এইফালে আমাৰ কামাণ্ড ভাইটিহঁতক কৈছোঁ অকণমান হাত চাপৰি বজালে ভাল লাগিব। যমুনাৰ বালিতে কদম্বৰ তলতে যমুনাৰ বালিতে কদম্বৰ তলতে মেৰাই মেৰাই বান্ধিব তোকে চাংকলীয়া কোটাজি পলাবি তয়ে চাংকলীয়া কোটাজি পলাবি
Sampai 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 sampai. Damahiwanga damahiwanga damahiwanga. Sampai sampai. কুপন ড্ৰ কৰিবলৈ অনুৰোধ কৰিছোঁ দিয়া 10 নম্বৰ প্ৰাইজৰ বিজেতা হৈছে সোৰাংশু বসুমতাৰী ইয়াত যদি উপস্থিত আছে তেখেতক মঞ্চত প্ৰাইজ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰা হ'ল কৰিছে ষষ্ঠ পুৰস্কাৰ 2 ক্ৰেট কণী আৰু এতিয়া পঞ্চম পুৰস্কাৰ এটা কুকুৰা বিৰাম ৰামচিয়াৰীয়ে লাভ কৰিছে এটা কুকুৰা আৰু এতিয়া অতি আকৰ্ষণীয় দ্বিতীয় পুৰস্কাৰ 10 কেজি ওজনৰ এই বাহু মাছটো কাক লাগে এই মাছটো কাক লাগে এই মাছটো পাইছে ভুৱতী বৰ্মা আছে নেকি ইয়াত 10 কেজি চিতল মাঘৰ বিহুৰ প্ৰথম চিতল এইটো কাক লাগে একে ঘৰতে গৈছে নেকি বাৰু আকৌ শইকীয়া আহিছে শইকীয়া কিমান আছে ইয়াত কিমান শইকীয়া আছে আখৰ দি ষ্টাৰ্ট হোৱা শইকীয়া কিমান আছে মোবাইল নাম্বাৰ 600 দি ষ্টাৰ্ট হোৱা কিমান আছে এই 10 কেজি ওজনৰ চিতল মাছটো পাইছে মধুস্মিতা শইকীয়া আছে নেকি ইয়াত